মই ব্ৰেণ্ড এম্বাচেডৰ ইয়াৰ, সেইটো নহ'লে নহয় মোৰ। আচ্ছা কিবা গেম খেলে নেকি, কি কি হৈছে জানো ইয়াত নাজানো দেই। ইয়াত এইটো নিজৰ ফ'ৰ্চ দেখাব পাৰি হা। বাট এইটো মেচিনটো বেয়া, মই তাহাঁতক কৈছোঁ কি এইটো বেয়া মেচিন দেখাব আনিছোঁ নেকি বোলো। মই যে কৈছিলোঁ যে ইয়াত কালি ৰাতি দেখাইছিলোঁ ষ্টল লাগিছে কিবা কিবি, সেইবিলাক লাগিলে আৰু আপোনালোকক দেখাম। আৰু ইয়াত একচুৱেলি ফ্লেক্সাছত ন বহুত বেছি মানে বেলেগ বেলেগ কলেজৰ পৰা ষ্টুডেণ্ট আহে, আপোনাৰ এক্সিবিশ্যন হয়, ফিজিকেল এক্টিভিটিও হৈছে। এটা নহয় আপোনাৰ এই যে গান দি মাৰে যে কি বুলি কয় জেলি থাকে, মই বহুত পাহৰিছোঁ এতিয়া এইবিলাক টাৰ্মবিলাক হা। একচুৱেলি আমাৰ অফিচিয়েল মেইলত ন আপোনাৰ ইনষ্টিটিউটৰ আমাৰ মেইল থাকে ন চবৰ, তো সেই মেইলত এইবিলাক আপডেট আহি থাকে ক'ত কি আছে। কালি আপোনাৰ ধৰি লওক 9:30 ষ্টাৰ গেজিং হৈছিল, তাৰপৰা আজিও হোৱা কথা আছে 8:30 মানত, কিন্তু মই মানে নাজানো দেই, একো ষ্টাৰ দেখা নাই, ওপৰত দেখাম হা। ষ্টাৰ নাই, কি গেজিং হ'ব আৰু এয়াচোন ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেট কৰিছে। এইবিলাক চব বিটেক ষ্টুডেণ্টবিলাকে কৰে হা, বিটেক এমটেকবিলাকে লিড লয়। কালি যে বগা বগা বনাই আছে, এইটো বৰ ধুনীয়া লাগিছে, এই ৰেইনব' নিচিনা কাৰ্নিভেল ফেষ্টিভেল টাইপ কৰি দিছে একেবাৰে। এতিয়া গৈ পেলাই চাম কেনেকুৱা কি হৈছে। তো এতিয়া মানে আপোনাৰ 8টা বাজিবলৈ 10 মিনিটমান আছে, এতিয়াহে ফ্ৰী হৈছোঁ মানে। তাৰপৰা এই জুনিয়ৰ এজনী বেচেৰীজনী তাই ৰখি আছিল, সাক্ষী তাইক ইণ্ট্ৰডিউচ কৰাইছিল ন, তাই মোৰ কাৰণে ৱেইট কৰি অৱশেষত এতিয়া ফ্ৰী হৈছোঁ। আৰু ইয়াত আৰু এজন দাদাও যাব আমাৰ লগত, কৃষ্ণা ছাৰ, তেওঁ বেয়া একেবাৰে কাম কৰি আছে। এওঁ খতম হ'লে মানে এওঁৰ লগত যাম আৰু। কৃষ্ণা ছাৰ হৈ গ'ল এক্সপেৰিমেণ্ট, এতিয়া আমি যাবলৈ ৰৈ আছোঁ। সেই স্ক্ৰীণখন দেখিছেনে, এইখন এই স্ক্ৰীণখন ন সদায় লাগে দেই, আজি লাগে বুলি নহয়। আপোনাক যেতিয়া ক্ৰিকেট মেটচ সেইবিলাক হয় ন, I-10 ক্ৰিকেট মেটচ নহয়, IPL হৈ গ'ল ৱৰ্ল্ড কাপ, পূৰা ডাঙৰ স্ক্ৰীণখনত বেয়া মজা আছে, চাব পাৰি মানে। ইয়াত পূৰা প্লে হয়, জমনি হ'ব। আমি ইয়াত চাওঁ ন, কেতিয়াবা কি হয় দেখোঁ পিছফালে আমাৰ মাষ্টৰে থিয় হৈ আছে, ছুপাৰভাইজাৰ, ফাটি যায় তেতিয়া। জমনি, মই কেমেৰাটো ল'লে কৃষ্ণা ছাৰে বহুত লাজ কৰে। আই থিংক এইবিলাক জিম ব্ৰ'জ কাৰণে হয় হা, আমাৰ কাৰণে নহয় হা। হাজমোলা, মই ব্ৰেণ্ড এম্বাচেডৰ ইয়াৰ, সেইটো নহ'লে নহয় মোৰ। আচ্ছা কিবা গেম খেলে নেকি, কি কি হৈছে জানো ইয়াত নাজানো দেই। ইয়াত এইটো নিজৰ ফ'ৰ্চ দেখাব পাৰি হা। বাট এইটো মেচিনটো বেয়া, মই তাহাঁতক কৈছোঁ কি এইটো বেয়া মেচিন দেখাব আনিছোঁ নেকি বোলো। হাঁহিছে তাহাঁতে। আমি তাতে গৰু গাখীৰ খাম ঘৰত। बाकी सारा इधर ही पड़े रहे। क्या कह रहे हैं? चॉकलेट भी अपन सारा उठा के अंदर रखेंगे। প্লেনিং কৰিছে চকলেট ভিতৰত থৈ দিব বোলে। ৰাম, মই জনা নাছিলোঁ যে ইয়াত পাণো বিকিছে, তাহাঁতে দেখিছেনে? চাৰিটিত পাণো এলাহ কৰিছে নেকি বে? নহয়, পাণ কৰ্ণাৰ নাম হে, পাণৰ লগত আৰু বহুত কিবা কিবি পাইছে। ভেজবিলাকৰ কাৰণে হেভেন আৰু পাঞ্জাবী পাণ পৰাঠা। শৰ্মা খাবলৈ আহিছোঁ আমি এতিয়া। কৃষ্ণা ছাৰৰ ফ্ৰেণ্ড কিছুমান আহিছে। ব্লগ में आओ? नहीं, अब तो आना ही पड़ेगा। ये विकास है, ये दादाजन नाम विकास है, लोकनाथ सर और यार रविंद्र सर। তেওঁ কৃষ্ণা ছাৰৰ ফ্ৰেণ্ড হয় হা। আমি গোটেই গালে শৰ্মা খাব আহিছোঁ। ये मोटा हाथी, ये छोटा हाथी और ये सबसे हाइब्रिड। तारीफ करना। শৰ্মা খাই বহুত পৰিছে মুখখন, এতিয়া আইচক্ৰীম খাওঁ বুলি ভাবিছোঁ। Which flavor do you want, Sakshi? I don't know. Butterscotch probably. मैंगो भी ले सकते, ब्लैक करंट भी है। ब्लैक करंट एक, हाँ एक, और बटरस्कॉच एक कर दीजिए।
আমাৰ ইয়াত IIT কেম্পাছত ন আপোনাৰ হেৰি এইটো কিবা হেৰি নচলে, কেছ নচলে। ইয়াত ভাইৰেল স্পাইৰেল পটেটো অকল অসমত নহয় চবতে পায় হা। কিবা কিবি বনাই থৈছে আৰু তেওঁলোকে। বাট মোৰ ভেজত ইমান ইণ্টাৰেষ্ট নাই মানে। ইয়াত তামান্না ৰেষ্টুৰেণ্ট বুলি এখন আছে। আমাৰ এইফালে এইটো কনচেপ্টটো আছে নাই জানো, এইবিলাক এগ বেঞ্জো কিবা বেঞ্জো এইবোৰ এগ বেঞ্জো মেনু নাই, এনেকৈ চাব লাগিব। গোলাপ জামুন কিবা কিবি আছে। ইয়াৰ হায়দৰাবাদী বিৰিয়ানী বহুত বেয়া বোলে হা, নাখাব মানে। বেভৰেজেছ কাৰণে আছে। मैं वैसे भी वेज नहीं लूंगी। बेया जमोनी हमको ऑर्डर कर लेते हैं। मतलब इसमें बच्चे बच्चे टाइप नहीं लग रहा है, बहुत छोटे नहीं लग रहा है सब। পলক মেম, ৰিমঝিম মেম, সাক্ষী আকৌ আহিছে। মই এই নাম নাজানো। কণিকা হা। তেওঁলোকে চবে বেভৰেজ খাব আহিছে হা। বেয়া জমনি। মই তেওঁলোকক ক'লোঁ আৰু ইণ্টাৰভিউ ল'ব নেকি বুলি, ইয়াত যোনে কাম কৰে ন। তো তেওঁলোক লাজত পলাই গ'ল বোলে। নাই মই নোৱাৰোঁ। মই সুধিব বিচাৰিছিলোঁ মানে তেওঁলোক IIT ইণ্ডৰত অহা মানে কেনেকৈ আহিছে কি। তো তেওঁলোকে কৈছে আৰু বোলে একো দিগদাৰ হোৱা নাই, যোনে ফ্লেক্সাছ ইভেণ্ট অৰ্গেনাইজ কৰিছে ন বিটেকবিলাকে, তেওঁলোকক কণ্টেক্ট কৰিলে আৰু একো ফিজ দিবলগীয়া হোৱা নাই বোলে। মজা ন সেইভাগে। অলপ চলপকৈ বিকি যাব বাৰু তেওঁলোকৰ বস্তু, কাৰণ অকল IIT ইণ্ডৰ ষ্টুডেণ্টে নাই মানে ইয়াত, আৰু আপোনাৰ বাহিৰৰ ষ্টুডেণ্টবিলাকো আহিছে বা মানুহ আহিছে থাকিবলৈ। হোষ্টেলত ভিৰ একদম পূৰা। आप क्या ऑर्डर कर रहे हो? कोल्ड कॉफी एज यूजुअल। इनको जो ड्रिंक्स चाहिए होता है वो एक्चुअली यहाँ पे नहीं मिल रहा। so she is satisfied with cold coffee. Are you satisfied with that? For now. Yeah, for now. আমার সাক্ষীয়ে ভেল লৈছে দেই। হেৰি মুড়ি আৰু এজন লাষ্ট ইয়েৰো আহিছিল হা। মই ইয়াৰ পৰা কিবা কিবি বেজ কিছুমান লৈছিলোঁ। এইবিলাক আনিমে টি চাৰ্ট আৰু বেজ। মোৰ বেগটো এতিয়াও লাগি আছে এইবিলাক। ये फ्रेम इसके ऊपर फ्रेम ये ऐसा लगेगा आपको, लगे दिख जाएगा हल्का सा क्वालिटी देखो। माउस पैड्स ना, ये बुक मार्कर है क्या? ये तो आप मत लगवाइए, आप मतलब लेके रख लीजिए। आप इन्हें जब चेंज करें तो तब लगवाइएगा। It lost them last time. I still have this. আজিলৈ ইমানেই গাইজ। নেক্সট ইভেণ্ট কিছুমান আহি আছে, তাকে দেখাবলৈ চেষ্টা কৰিম। চ' চি ইউ চুন। গুড বাই, শুভৰাত্ৰি।